নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই শিখা কলিতাই। আজি 14 ফেব্ৰুৱাৰী। মই যাবলৈ ওলাইছোঁ কেন্দুগুৰি থান। এয়া মই কেন্দুগুৰি থান পাই গ'লোহি। এয়া বেটা আৰু মই গাড়ী ৰখাই আহি আছোঁ থানৰ ভিতৰলৈ। তেওঁৰ চৰণত সেৱা ভাগ ল'লোঁ। এইবাৰ মই প্ৰথম গৈছোঁ থানলৈ। বহুতৰে মুখত শুনি থাকোঁ তাতে বোলে বহুত প্ৰমাণিত হয়, ফিটা বান্ধিলে মনৰ আশা পূৰণ হয়। ময়ো এই ফাৰ্ষ্টবাৰ মনত এটা আশা লৈ পেলাই তেওঁৰ চৰণত মই এডাল ফিটা বান্ধিলোঁ। সঁচাকৈ বহুতেই ভাল লাগিলে গৈ। মই ৰাতিপুৱাতে গৈছিলোঁ 7:30মান বজাত। সেই 14 ফেব্ৰুৱাৰী দিনটোত বহুতেই মানুহ হয়, কিন্তু মই ৰাতিপুৱাতে গ'লোঁ কাৰণ মোৰ ডিউটি অফ নাছিলে কাৰণে মই ৰাতিপুৱাই তেওঁৰ ওচৰত সেৱা লৈ আহিলোঁগৈ। মই মন্দিৰৰ পৰা ঘৰলৈ আহি আছোঁ, পামগৈ আৰু ঘৰ। বেটা আৰু মই ঘৰ পাম আৰু বেছি টাইম নাই আৰু। আজিলৈ ইমানেই। বাই বাই।